Hello everyone, welcome back to my channel. আজি মই এবিধ চাটনি ৰেচিপি আগবঢ়াবলৈ ওলাইছোঁ। সেইটো হৈছে ৰঙালাও কোমল পাতৰ এবিধ টেষ্টি চাটনি। এয়া চাওক, ৰঙালাও পাতখিনি মই ভালদৰে ধুই ল'লোঁ। এতিয়া মই লৈছোঁ কেইটামান পাঁচফোৰণ, পিঁয়াজ আৰু নহৰু আৰু এটা জলকীয়া। এতিয়া কেৰাহীখনত অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই অকণমান নহৰু দি দিছোঁ। এতিয়া মই নহৰুখিনি অলপমান লৰাই পেলাই মই এতিয়া দি দিম পিঁয়াজখিনি দিয়া হৈ গ'ল। এতিয়া মই দিম ইয়াত পিঁয়াজখিনি অকণমান লৰাই ল'ম। তাৰপাছতে মই দিম ইয়াত অকণমান পাঁচফোৰণ। অকণমান পাঁচফোৰণ দি লৈছোঁ। এতিয়া মই দি দিছোঁ ৰঙালাও পাতখিনি অলপমান দেৰি দিবৰ কাৰণে মই এনেদৰে লৰাই থাকিম। তাৰপিছত অকণমান দেৰি দিব লাগিব। এতিয়া মই অকণমান নিমখ দি দিলোঁ আৰু জলকীয়াটো দি দিলোঁ। একেলগতে এনেদৰে লৰাই আছোঁ। এতিয়া মই অকণমান ঢাকি দিম। চাওক, এতিয়া মই পাতখিনি হৈ গ'ল ভজা। এতিয়া মই এইটো এটা বাচনত কাঢ়ি লৈছোঁ। এতিয়া মই এখন পটা লৈ লৈছোঁ। তাত ধুনীয়াকৈ বস্তুকেইটা মই এনেকৈ পিচি লৈছোঁ। ধুনীয়াকৈ গুৰি হৈছে। এতিয়া মোৰ চাটনি গুৰি হৈ গ'ল। এতিয়া মই ইয়াতে দিম অকণমান সৰিয়হ। ইয়াত পিচি থোৱা সৰিয়হ আছিলে, ইয়াৰ লগতে অকণমান মিক্স কৰি দিছোঁ। এতিয়া সৰিয়হ আৰু ৰঙালাও পাতখিনি ধুনীয়াকৈ পিচি লৈছোঁ। এতিয়া মোৰ চাটনিখিনি পিছা হৈ গ'ল। এখন প্লেটত মই এনেদৰে চাটনিটো উলিয়াই লৈছোঁ। ইমান টেষ্টি হৈছে নহয়নে বাৰু? আপোনালোকেও এনেদৰে বনাই খাবচোন, বহুত ভাল লাগে।